হেল্ল' এভৰিৱান, আজি আহিছোঁ বিয়াখন খাবলৈ মঙলদৈত আৰু আমাৰ লগৰে ছোৱালী হয়, কিন্তু মোৰ খুৰাৰে হয়। আৰু এতিয়া আমি আহিছোঁ বিয়াখন খাবলৈ। ধুনীয়াকৈ বিয়াখন বহি আছোঁ আৰু এইফালে বেং পাতি চলি আছে আৰু এইফালে ধুনীয়াকৈ লাইটিংটো দেখুৱাই দিছোঁ একবাৰ। পেণ্ডেলটো কেনেকুৱা লাগিছে আৰু বহুত বেছি ভাল লাগিছে আৰু যিহেতু লাইটিংটো আৰু ৰাতি বেছিকৈ হ'লে মানে বহুত বেছিকৈ জ্বলিব আৰু বহুত বেছি ভাল লাগিব তেতিয়া। আৰু মানে এতিয়া এয়া বিয়াৰ মানে চলি আছে আৰু সেইফালে কইনা আছে, কইনা এইফালে মানে মস্ত। আৰু এইফালে আমি ফুচকা খালোঁ আৰু মোৰ ভাগিনটোৱে খালেও ফুচকা। তাৰপিছত আমি দুবাৰ খালোঁ তাই ফুচকা, কিন্তু যিহেতু ফুচকা পেপাৰে ধৰে কিয় নাখাম। আৰু এইফালে কইনা মানুহ মতাত ব্যস্ত, যিহেতু বিয়াখন পাতিলে বহুত ব্যস্ততা থাকে, সেইবাবে কইনা পূৰা বিজি আৰু তেনেকৈ কইনা বান্ধৱীবিলাক আৰু এনেকুৱাকৈ চলিছে আৰু বিয়া। কি ক'ম আৰু বহুত বেছিয়ে ভাল লাগিছে। আৰু এয়া দেখিছেনে, বহুত সুন্দৰ পৰিৱেশ আৰু বহুত মানুহ হৈছিলে, বেছি ভিডিঅ' কৰিব নহ'ল আৰু যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' দেখুৱাই দিছোঁ। আৰু এয়া গধূলি টাইমত নাচ চলি আছে ধুনীয়াকৈ আৰু সকলোৱে নাচিছে আৰু ভাল লাগিছে বাৰু। নাচ গান চলি থাকিব লাগে, বিয়াত নাচ গান নচলিলে কাৰণে হ'ব নহয়নে। আৰু এয়া বিয়াত দৰা আহি গ'ল ৰাতি, আৰু দৰাৰ লগত এয়া ঢুলীয়া আহিছে, বহুত ধুনীয়াকৈ ঢোল মাৰি আছে। তো আপোনালোকক অকণমান ঢোল মৰা দেখুৱালোঁ। তো বাই বাই আজিলৈকে।